আগলতি কলপাত লৰে কি চৰে বোলে দিনতে আপুনি এই সোপা ক'তনো খালে তুলসীৰ তলে মৃগ পহু চৰে খৈনী নোহোৱা ঘৰত দিনতে চলে এয়া আছিলে আমাৰ কেকে ছাৰৰ আৰু লুটুকনৰ মাজত কথোপকথন আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ফোন মাৰি আছো মোক কমল ভাইটি কি টেনচন তুই মোক আপোনাক কৈ লাভ নাই কিয় নাই লাভ আৰে খাটুনীয়া হয় এতিয়া চল্ভ কৰি আছো কি হৈছে মোক মোৰ মামা এটাৰ বিয়া আচ্ছা ইফালে ছাৰে যাব দিয়ে না নিদিয়ে বা ইফালৰ পৰা ফোন মাৰি আছে হয় নেকি মামাই মানে বিয়া পাতিছে আৰে এইটো মাৰৰ মানে বিয়া হোৱা বেছি দিন হোৱা নাই এইটো আমাৰ সৰু মামা এক মিনিট এক ছেকেণ্ড আপুনি ছাৰক ফোন কৰিব মামাক ফোন কৰিম মই কৈ দিম যে কমল এতিয়া যাব নোৱাৰে হেল্ল' মামা তোৰ মামাৰ নাম ৰং নাম্বাৰ নেকি মোৰ পৰা নাম্বাৰটো কেতিয়া লৈ ললো মামাৰ মই নললো ভাল কৰিলো কিয় জানো কি কাৰণ তোৰ সহায় কৰা মোৰ মেণ্টেলিটিয়ে নাই ছাৰ ৰ'বচোন কি হ'লনো কওকচোন ঠেলিছ কিয় মই নিজে যাম খেলা নাই বাৰু ইমান বিশ্বাস কৰো নিজৰ ভাইটি বুলি ভাবো জানো তই মোৰ পৰা কিয় কথা লুকুৱালি আপোনাৰ পৰা মই কেতিয়া কথা লুকালোনো আৰে তোক মই পাৰ্টি মই পাৰ্টি খুৱাইছো কিহৰ পাৰ্টি তই ভেস্পাখন ললি মোক এবাৰ কিয় নকলি কোৱা ছাৰ এখন ভেস্পাখন মন নহয় ভাগি নিদিবি কাৰ ভেস্পা ক এই পিটিচি লিখা যে ভাইটি দা ভাইটিটো আকৌ দাদা কেনেকে আৰে মৰমতে ভাইটি বুলি মাতে কিন্তু মই তোক মৰমত ভাইটি বুলি ভাবো কমল জানো মোৰ নিজৰ ভাই ককা কোন নাই হয় নাই ক হয় তোৰ মোৰ লগত এটা মঙহৰ সম্পৰ্ক আছে এই মঙহৰ নহয় তেজৰ তই ঠাকুৰীয়া মই খাটনীয়া তেজৰ সম্পৰ্ক কেনেকে থাকে মঙহৰে দিয়ক আৰু কি নচেছ কি তুই ককাইটোৰ সন্মুখত এনেকে ভেজপাত বহিছ যে ডিউটি মৰা টাইম নে চুবতি মৰা টাইম ভাইটি আপোনাৰ ভাইটি মোৰ নহয় সৰু ভাইটি নহয় আপোনাৰ মোৰ ভাইটি নহয় মোৰ ভাইটি আজি চাৰে দিনতে মাল খাই আহিছে যে কোনে আজি আবেলি মৰম দিলেহি তুলি কোনে আজি আবেলি মৰম দিলে হে তুলে টেনেনেং এই বেলুনে ৰঙা বেলুনে ক'ৰ পৰা আহিলে জাষ্ট কণী ফুটি ওলাই আহিছো বোলে আগলতি কলপাত হালে কি জালে দিনতে আপুনি এসোপা ক'ত নোখালে বোলে তুলসী তলে মৃগ পহু চৰে বোলে ঘনী নথকা ঘৰত দিনতে চলে ফিলিংছ মানুহৰ জীৱনটো কেদি হয় নাই দুদিনীয়া জীৱন সেইকাৰণে মই তোক কৈছো যেদিন আছে ফূৰ্তিত থাকিব ভতিজা ভতিজা কোন ভতিজা তই মোৰ ভতিজা মই আপোনাৰ কেনেকে ভতিজা তোক খোৱা ঘৰ ক'ত বাদলগাঁও ডিষ্ট্ৰিক্ট কি নগাঁও জেগা ঘৰ ক'ত পাথৰিত সেইটো মিলাইছে বস্তু কিবা মজা দিয় কিন্তু আপুনি খালে কিয় ফিলিংছ কিহৰ ফিলিংছ মানে ফিলিংছটো লাহে লাহে মই নিজে উঠিলো দেখিছ ফিলিংছটো বাঢ়ি গ'ল সেইকাৰণে খাই দিলো আৰু হৰি বোলে শুনিও কৈ সৰ্বজনৰ মুহুৰৰ বচন বোলে এটা হাত দুটা মানুহ জেগাতে খতম কি দিছে কেকেটা আচ্ছা বেছি চেণ্টাৰ আছে নেকি নাই পাৰে যাওক পাৰিম যাওক এইজনে আজি জমা হোৱা গম পালো আৰু সদাধিকা আহাই নাই মই কি পাপ কৰিলো কওকচোন মোক যে চবে পাপি পাপি কৈ আছিল মই পুণ্য কৰিম বুলি ভাবিলো কিন্তু আপুনি মোক কিয় ঘূৰি বহিল যে মোক ইমান বেয়া পায় নে ধৰি লওক মই পুণ্য কৰিম বুলি ভাবিলো আপুনি টাইমটো নিদিলে মোক কিন্তু এই কলিজাখন আপুনি চিনিলে ভালে কিমান কি হৈছে অ কেকেটা কি হৈছে এই কোনে ঘূৰাই আমাৰ এই নাই নেকি কোনি আমাৰ ল'ৰা আজি নাই আহা
আমাৰ ছাৰৰ কথা কৈছে আচ্ছা তহঁতে ছাৰ বুলিহে মাতে ন আপুনি ছাৰ বুলি নামাতে এই মুহূৰ্তৰ পৰা মই নেমাৰো নামাতিবই এতিয়া ছাৰ নাইতো মই ডালে এজনী পাতে এজনী আকুৰি গালৰ মঙহ উঠাই আনিব এজনী কথা নকব মনিব নাইতো সেইকাৰণে এৰাল চিগা ছাগলীটো নিচিনা এই হৈছে বুলি মাৰে না তোৰ মনিব ঘৰত ফোন কৰা নাই মোলৈ জান আহিবলৈ সাহ কৰা নাই তাই মুকুতা দালে ফোন কৰে ঘৰলৈ আহিবলৈ দে পিকনিক খাবলৈ নিম বুলি কৈ তাক পিটন নিম লক লক শুন মনিব মাজত নোসোমাবি কোৱা গাৰো বেয়া চৰ্দি লাগিছে কেতিয়া আহিবা দে আহিবা দে এয়া পিটন পিকনিকত নি ফোন মনিব মণি যদি ফোন দে মোক এতিয়া গম নোপোৱা এক্টিং কৰিবলৈ আহিছে চব বুলিবা বোলো হেই বাইলো লুমটো থাকিলেই হ'ল এবাৰ আমি চবে মিলি বাপেৰৰ বিহন পাতি দিম হ'ব বলক দেখিলে ৰাইজ শুনিও ক সৰ্বজন আমাৰো বচন এটা হাফ দুটা মানুহ ঠাইতে খতম যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰি লগতে আমাৰ ৰামধেনু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ